ছবি হ'ব নোৱাৰেনে য'ত আটাই নিজৰ আশা আকাংক্ষাৰ ৰংবোৰ ছটিয়াব পাৰিব ৰাজপ্ৰাসাদটো এটা গীৰ্জা ঘৰ হ'ব নোৱাৰেনে য'ত বিশ্ব শান্তিৰ বাবে আটাই প্ৰে কৰিব পাৰিব আৰু নিজৰ দুখবোৰ নতশিৰে স্বীকাৰ কৰিব পাৰিব এনেকুৱা দিন আহিবনে কেতিয়াবা য'ত প্ৰজাই নিৰ্দেশ দিব ৰজাক আৰু ৰজাই প্ৰজাৰ ওচৰত নতশিৰ হৈ প্ৰশস্ত কৰিব দেশৰ গতি আৰু প্ৰগতিৰ ফল এয়া চাগে মোৰ এক কবিক কল্পনা কিন্তু এই কল্পনাৰ সাগৰত ডুবি যদি মই এইখন পৃথিৱীৰ পৰা বিদায় ল'ব পাৰো ভাবিলো মই সঁচাকৈ এগৰাকী বৰ